সকলকে পুনৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। এই ভিডিঅ'টো অলপ ইনফৰ্মেটিভ টাইপৰে হয়। তো যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ, ইউটিউব চেনেলটোলৈ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো দবাই নটিফিকেশ্যন অন কৰি ল'ব আৰু এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। আৰু অলৰেডি গম পাইছে থাম্বনেইল চাই মই কিহৰ ওপৰত আৰু টাইটেল চাই গম পাইছে কিহৰ ওপৰত ক'বলৈ গৈ আছোঁ। তো আজিকালি আপোনালোকে পেট্ৰল বা ডিজেল যিটো পাম্প হয়, BOC হয়, BOCবিলাকত 10% ইথানেল ব্লেণ্ডেড বুলি লিখা থাকিব পেট্ৰলত। তো আপোনালোকে গম পাইছে আৰু প্ৰায়বিলাক পেট্ৰল পাম্পত সেইটো লিখা আছে, সেইটোতে লিখা থাকে পাম্পটোৰ হেৰিয়তে 10% ইথানেল ব্লেণ্ডেড। তো ইথানেলটো বস্তুটো কি হয়? একচুৱেলি এই বস্তুটো আমাৰ ইঞ্জিনটোৰ কাৰণে বা আমাৰ সেই টেংকিটোৰ কাৰণে উপযুক্ত হয়নে নহয় সেই কথাখিনিও ক'ম। তো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় আৰু ইণ্টাৰেষ্টিং কথা হয়, মই ক'বলৈ গৈ আছোঁ। প্ৰথমৰ পৰা শেষলৈকে মন দি শুনক কথাখিনি। তো ইথানেল বস্তুটো কিহৰ পৰা প্ৰডিউচ কৰা হয়? এইটো এটা কেমিকেল হয়, এলকহলতো পোৱা যায় ইথানেল। ইথানেল আপোনাৰ ফাৰ্মাকিউটিকেল যিবোৰ মেডিচিনছ হয় সেই মেডিচিনবিলাকতো পোৱা যায়, লোচনত পোৱা যায়, স্কিন কেয়াৰ যিখিনি বস্তু আছে এইটো ডিছইনফেকশ্যন হ'বৰ কাৰণে বা ইনফেকশ্যন নহ'বৰ কাৰণে ইয়াত কিছুমান কেমিকেল টাইপৰ কাম কৰে, এলকহলটো থাকে। আৰু এই ইথানেলটো বহুত ধৰণৰ বস্তুৰ পৰা বনাব পৰা হয়। ইয়াক বনোৱা হয়, ইয়াৰ যিটো কেমিকেল ফৰ্মুলা নাম হৈছে, ফৰ্মুলাটো হৈছে C2H6O। আমি এইবোৰ বিজ্ঞানৰ ভাষা বুজি নাপাওঁ, আমি চিম্পল ভাষাত বুজি পাওঁ আৰু বহুত মানে চিম্পল ভাষাত ক'লে বুজি পাব। এইটো ফাৰ্মেণ্টেশ্যনৰ যিটো মানে এটা প্ৰক্ৰিয়া হয়, এইটো সম্পূৰ্ণ এটা নেচাৰেল প্ৰচেছ হয় ইথানেলটো বনোৱা। ইয়াত কোনো ধৰণৰ সেই সাৰুৱা তেল ইউজ কৰা নহয়। সাৰুৱা যিটো আমাৰ তেলৰ পৰা পেট্ৰল বনাই এইটো সাৰুৱা তেলৰ পৰা বনোৱা নহয়, সম্পূৰ্ণ জৈৱিক হয় আৰু সম্পূৰ্ণ ভেজ আৰু বিভিন্ন ধৰণৰ নেচাৰেল প্ৰডাক্টছ ইউজ কৰা হয়। আৰু এই ফাৰ্মেণ্টেশ্যনটো কৰা হয় চুগাৰ্ছ আৰু এটা ফাংগাছ হয়, বেক্টেৰিয়া। সেই বেক্টেৰিয়াটো ইয়াটছ বুলি কয়, সেইটোৰ যোগেদি এই ইথানেলটো প্ৰস্তুত কৰা হয়। আৰু ইথানেলটো লেবৰেটৰীবিলাকত দৰকাৰ হৈ থাকে আৰু বিভিন্ন ধৰণৰ কেমিকেল যিবোৰ কাম হৈ থাকে তাত এই ইথানেলৰ প্ৰয়োজন হয়। আৰু এই ইথানেলটো এতিয়া আমাৰ পেট্ৰলত 10% পেট্ৰলত 10% মিক্স কৰিছে। আৰু এই ইথানলটো আমাৰ ইঞ্জিনটোৰ কাৰণে বা আমাৰ এই যিটো টেংকি হয় বাইকৰ, সেই যিটো পাইপ হয়, যিবিলাক পাইপেৰে আমাৰ ইঞ্জিনলৈ যায়, সেই পাইপৰ বাবে বা টেংকিটোৰ বাবে ইথানেলটোৰ একচুৱেলি উপযুক্ত হয় নে নহয়। মই গুগল চাৰ্চ কৰি চাইছিলোঁ, 5% যদি ব্লেণ্ড কৰে বা মিক্সিং কৰে পেট্ৰলত তেতিয়া ইমান এটা প্ৰভাৱ নেপেলায়। যদি 10% মিক্সিং কৰে তেতিয়া আমাৰ ইঞ্জিনত কি প্ৰভাৱ পেলাব মই নাজানো, কিন্তু আমাৰ যিটো টেংকি হয় বা টেংকিবিলাকলৈ যোৱা যিটো পাইপ হয় সেই পাইপবিলাকত হয়তো ফুটা ওলোৱাৰ চান্সেছ থাকে, ক্ষয় যোৱাৰ চান্সেছ থাকে, তাত বিভিন্ন ধৰণৰ ৰিয়েক্ট কৰিব পাৰে। কাৰণ এইটো এটা জৈৱিক প্ৰক্ৰিয়াৰে বনোৱা হৈছে। তো যিটো গেছ হয় সেই যিটো তাৰ কেমিকেল ৰিয়েকশ্যন হ'ব, আমাৰ যিবোৰ টিঙেৰে বনায়, আমাৰ যিবোৰ লোহাৰে বনায়, সেই লোহাবিলাকে খাই দিব পাৰে। আৰু পেট্ৰলটো হৈছে কত বছৰ সেইটো সাৰুৱা তেলৰ পৰা বনোৱা, তলৰ পৰা সেইটো উঠাই পিনি সাৰুৱা তেল তাক সেইটো প্ৰচেছ কৰি পিনি বনাইছে আৰু ই বহুত লাইট হয়। কিন্তু ইথানলটো কোনো ধৰণৰ কালাৰ নাই, কালাৰলেছ হয়। আৰু এই বস্তুটো মানে একদম এচিড টাইপৰ, বুজিছেনে? ই আপোনাক খাই পেলাব। আমাৰ যিটো পাইপ হয়, আমাৰ টেংকি হয়, সেই টেংকি ফুটা উলিয়াই দিয়াৰ সম্ভাৱনা আছে। গতিকে ইথানল ব্লেণ্ডেড 10% ইথানল ব্লেণ্ডেড যদি আপুনি পেট্ৰল ভৰাই, হয়তো আপুনি 15 পৰা 25 দিনৰ ভিতৰত আপোনাৰ টেংকিটো আপুনি কি কৰিব লাগিব, ৱাছ কৰিব লগা হ'ব পাৰে। পাইপকেইডাল ৱাছ কৰি থাকিব লাগিব, তেতিয়াহে আপোনাৰ টেংকিটো মানে সুৰক্ষিত হৈ থাকিব। নহ'লে টেংকি ফুটা ওলাই যাব বা পাইপ ফুটা ওলোৱাৰ সম্ভাৱনা আছে। সেইটো গুগলে কৈছে, মই কোৱা নাই, ঠিক আছে। এই ক্ষেত্ৰত গুগলত চাৰ্চ কৰিলে কি পাব আপোনালোকে চাওক, গুগলে কি কয় 10% মিক্স কৰিলে কি প্ৰব্লেম হ'ব পাৰে ইঞ্জিনটোত বা আপোনালোকৰ টেংকিটোত। গুগলে কি কয় মই ইয়াত দেখাই আছোঁ চাওক। A 5% blend may not affect the engines, but 10% mix could create the problems. The increase in the amount of ethanol could result in damage to some plastics, rubber, aluminum components, and this could affect durability of fuel pipes, injectors, and hoses. অৰ্থাৎ যদি 10% মিক্স কৰা যায়, এতিয়া 10% মিক্স কৰিছে, তেতিয়াহ'লে আমাৰ ইঞ্জিনৰ যিবোৰ প্লাষ্টিক পাইপ হয়, এলুমিনিয়াম কম্পনেণ্টছ পাইপ হয়, সেইবোৰ সোনকালে ক্ষয় যোৱাৰ সম্ভাৱনা আছে, তাৰ ডিউৰেবিলিটি খুব কম হ'ব। মানে ইয়াৰ পৰা আপোনালোকে বাচি থাকিব পৰা এটাই উপায় আছে এই প্ৰচেছটোৰ পৰা বা এই
আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নপৰা বা বাইকখনক সুৰক্ষিত কৰি ৰখাৰ আপোনাৰ বা গাড়ীখনক সুৰক্ষিত কৰি ৰখাৰ উপায় এটাই আছে। আপোনাৰ এটা লাখটকীয়া গাড়ীখন বা লাখটকীয়া বাইকখনত যদি ফুটা এটা ওলাই যায় টেংকিটোত বা পাইপটোত কিবা প্ৰব্লেম হয়, খুলি মেলি মেকানিকৰ ওচৰলৈ নিয়ে, সেইবোৰ বহুত খৰচা হৈ যায়। তো সেইকাৰণে আপোনালোকে এটা কাম কৰিব পাৰে, যিটো এক্সট্ৰা প্ৰিমিয়াম হয়, অলপ দাম যিটো পেট্ৰল হয় সেইটো ভৰাব পাৰে। তাত কোনো ধৰণৰ ইথানল মিক্স নাইকিয়া, আৰু সেইটো মাইলেজো বেছি দিয়ে। অকণমান দাম হ'ব, 7-8 টকা এটা বেছি হয়, মাইলেজো বেছি ভাল দিয়ে, ইঞ্জিনটো ভাল হৈ থাকে, আৰু আপোনাৰ কোনো ধৰণৰ টেংকিত প্ৰব্লেমো নাহে। মই সেইকাৰণে মই নিজেও ভৰাই আছোঁ এইকেইদিন 9Xৰ যিটো এক্সট্ৰা প্ৰিমিয়াম হয়, এক্সট্ৰা প্ৰিমিয়াম ভৰাই আছোঁ। তো সেইটোকে আপোনালোকক ছাজেষ্ট কৰিম, যাতে সেইটো ভৰাওক। আপোনালোকৰ নিজৰ বাইকখনৰ কাৰণেও সুৰক্ষিত হৈ থাকিলে, আপোনালোকৰ কোনো ধৰণৰ মেকানিকৰ বা টেংকি খুলিবলৈকে প্ৰব্লেম আহি নপৰে। মই এই কথাখিনি মই আপোনালোকৰ আগত লৈ আহিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিলে তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। থেংক ইউ ছ' মাছ।